চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ। এয়া আমাৰ বাপতি হন ৰঙালী বিহু। আমি ৰঙালী বিহু উদযাপন কৰাৰ উদ্দেশ্যে মঙলাদেৱীৰ আশ্ৰমত আমাৰ সংঘৰ বাকৰিত আমি আটাই গোট খাইছোঁ। ডেকা ডেকেৰী বুঢ়া মেথা সকলোৱে আজি নিজা নিজা পৰিচয় আৰু নিজা নিজা সাজ পৰিচয়ৰ দৰে সাজি কাচি আমি উপস্থিত হৈছোঁ হওক। আৰু আমি ইতিমধ্যে গৈ আছোঁ আমাৰ যে আজিৰ যিগৰাকী সভাপতি ডাক্তৰ যুৱপুত্ৰ নাথদেৱ তেখেতৰ আঁৰলৈ গৈ আছোঁ আৰু তেখেতক আদৰি আনি আমি আজি ৰঙালী বিহুৰ যিখন পতাকা সেই পতাকা উদযাপন কৰিম। এয়া আমি তেওঁক আদৰি লৈ আহিলোঁ আৰু আহি আছোঁ আৰু কিছু সময়ৰ পিছতে আমি মঙলাদেৱী আশ্ৰম পামগৈ। আৰু দেখিছে আপোনালোকে কেওফালে কেৱল ৰং আৰু ৰাঙলী হৈ আহিছে গোটেইবিলাক, সকলোৰে মুখত হাঁহি, ইয়াত কোনো বেজাৰ নাই, দুখ নাই, প্ৰশান্তি এটা। আৰু এই যে অসমীয়াৰ যি পৰম্পৰা, যি বাপতি সাহোন, এনেদৰে আনন্দ উল্লাসেৰে আমি আটাই পালিবলৈ ওলাইছোঁ হওক। আমি আশা কৰিম সমগ্ৰ ৰাইজে সমগ্ৰ অসমৰ ৰাইজে এই ক্ষেত্ৰত নিশ্চয় সকলোৱে হাত উজান দিছে আৰু বিভিন্ন ঠাইত এইদৰে উদযাপন কৰিছে বিহু আৰু এইদৰে উদযাপিত হৈ থাকিব। অসমত অসমীয়া থাকে মানে বিহু নিশ্চয় জীয়াই থাকিব। আৰু সেয়ে আমি এই যে চমুপৰা বিহুৱা দল তেওঁলোকো আমি লগত আনিছোঁ, নাচনি আহিছে আৰু সকলোৱে যেন এক উৎসাহ, মানে পাৰ ভঙা উৎসাহ, মানে ইয়াক মানে নজিৰ নাই। গতিকে এই যে গোটেইখিনি মানুহ ওলাই আহিছে, এয়া আমাৰ সভাপতিদেৱ, তেখেত আগবাঢ়িছে আমাৰ দ্বাৰ উন্মোচন কৰিবলৈ। আৰু তেওঁক সংগ দিছে অঞ্জলি দাস, ধ্ৰুৱ পাটোৱাৰী, স্বপন দাস, কিশোৰ কুমাৰ মেধিয়ে আৰু সভাপতিদেৱক সংঘৰ আটাইখিনি সদস্যই পতাকাৰ ওচৰলৈ আগবঢ়াই লৈ আহে। আৰু তেখেতক আমাৰ জ্যেষ্ঠজন ধ্ৰুৱ পাটোৱাৰীদেৱ কথাখিনি খুব ভালকৈ বুজাই দিয়ে আৰু ইয়াৰ যে আমাৰ উদ্দেশ্য, আমাৰ সংঘৰ যি উদ্দেশ্য সেইখিনি তেখেতক ব্যাখ্যা কৰে আৰু তেখেতক শ্ৰদ্ধাৰে আগবঢ়াই লৈ যায়। ইতিমধ্যে আগবাঢ়িছে আমাৰ সভাপতিদেৱ আৰু খন্তেক পিছতেই আপোনালোক দেখাই পাইছে আমাৰ সভাপতিদেৱে পতাকা উত্তোলন কৰিবলৈ গৈ আছে। ইতিমধ্যে আটাইয়ে সেই পতাকাখনৰ প্ৰতি লক্ষ্যতা ৰাখিছে যে পতাকা উত্তোলন হোৱাৰ লগে লগে আমি সকলোৱে পতাকাক উদ্দেশ্যি আমি জয়ধ্বনি দিম। আৰু যেতিয়া নেকি পতাকাৰ যি ফুল, সেই ফুল যেতিয়া চাৰিওফালে সিঁচৰিত পৰিল, সকলোৰে একেলগে জয়ধ্বনি দিলে, অয়ধ্বনি দিলে। দিয়াৰ পিছত আমি আকৌ সেই পতাকাখনক সংযত কৰি আমি পোনে পোনে আগবাঢ়িছোঁ আমাৰ শ্বহীদ বেদীৰ ওচৰলৈ। আমাৰ গাঁৱৰে ধৰ্মৱান ব্যক্তি কুলেন্দ্ৰ দাসদেৱে বন্তি প্ৰজ্বলন কৰিছে, লগতে ধূপ ধূনা নৈবেদ্যৰে তেওঁ চলাইছে আৰু তেওঁৰ যি শ্ৰদ্ধাঞ্জলি, এই শ্ৰদ্ধাঞ্জলি দিয়াৰ ক্ষেত্ৰত আমাৰ সভাপতিদেৱ নাথদেৱে সহযোগিতা কৰিছে। তেখেতে শ্বহীদ বেদীত সেৱা লৈছে। লগে লগে সভাপতি স্বপন দাস, কুলেন দাস আটাইয়ে, দিলেশ্বৰ দাস, হৰিত দাস আটাইয়ে ইয়াত সহযোগিতা কৰিছে, শ্ৰদ্ধাঞ্জলি কৰিছে। আৰু তেওঁ আগবঢ়াই লৈ গৈ ইতিমধ্যে আমাৰ মঞ্চত আসন দি আমাৰ সংঘৰ সভাপতি স্বপন দাস আৰু দীপক দাসে একোখনকৈ গামোচা ফুলাম জাপি অৰ্পণ কৰিছে। আৰু ওচৰতে প্ৰাক্তন শিক্ষক হৰেশ্বৰ বৰাকো গামোচা দিছে। ইতিমধ্যে আমাৰ গাঁৱৰ যি গণ্যমান্য ব্যক্তি তেওঁলোককো একোখনকৈ গামোচা দি সংঘৰ সদস্যখিনিয়ে এই বছৰটোৰ বাবে সেৱা লৈছে, তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰিছে। আৰু ইয়াৰ পিছত আমাৰ সভাপতিদেৱে ভাষণ ৰাখিছে। তেখেতৰ ভাষণৰ সাৰমৰ্ম এইটোৱে যে আমাক ঈশ্বৰে দুটা চকু, দুখন কাণ দিছে ভাল কথা চাবলৈ, ভাল কথা শুনিবলৈ, কিন্তু মুখ দিছে এখন। কাৰণ আমাক এইটো কৈছে যে কথা কমকৈ কওক আৰু কাম বেছি কৰক। কাৰণ আজিকালি কেৱল সংস্কৃতি জীয়াই ৰাখিলেই নহ'ব, আমাৰ যিটো কৰ্ম সংস্কৃতি সেইটো বৰ্তাই ৰাখিব লাগিব, নহ'লে আমাৰ পেটত বান্ধ দিবলগীয়া হ'ব পাৰে। ইয়াৰ পিছতে চমুপৰা বিহুৱা দলটিক বিহু পৰিৱেশন কৰিবলৈ অনুৰোধ জনোৱা হয়। আৰু এয়া দেখিছে আপোনালোকে চমুপৰা বিহুৰ দলটি আমাৰ
মঞ্চৰ সন্মুখতে ঘূৰি ঘূৰি নৃত্য প্ৰদৰ্শন কৰিছে। নিশ্চয় আপোনালোকে ভাল পাইছে। ইয়াতকৈ আৰু কি আনন্দৰ কথা হ'ব পাৰে। গতিকে এই যে আমাৰ বিহু, বাপতিসাহোন বিহু, আমি সেয়ে আটাইয়ে হিয়া উজাৰি মন প্ৰাণ খুলি এই বিহু উদযাপন কৰিব লাগিব। কাৰণ এই বিহুৱে আমাৰ যে পৰিচয়, আমাৰ জাতিৰ পৰিচয়, বিহুখন আমাৰ পৰিচয়, এই পৰিচয়ক আমি নিশ্চয় দাঙি ধৰিব লাগিব। আমি যিকোনো বিনিময়ৰ আমি এই আমাৰ বাপতিসাহোন আমি ৰক্ষা কৰি যাবই লাগিব। গতিকে এই ৰাইজ বহি আছে, আপোনালোকে দেখাই পাইছে। আৰু এই বিহু পৰিৱেশনৰ পাছতো আমি আমাৰ আন সদস্যসকলৰ বক্তব্য শুনিম, তেওঁলোকৰ দিহা পৰামৰ্শ আমি শুনিম। ইতিমধ্যে মাহ প্ৰসাদ বিতৰণ হৈ আছে। কেৱল হাঁহি আনন্দ, ইয়াত আৰু দুখ বেজাৰ একো নাই। একেবাৰে যি নেকি খুজি মেগি খোৱা মানুহ, সেই মানুহজনো ইতিমধ্যে ইয়াত ওলাই আহিছে। আৰু দেখিছে গাঁৱৰ গোটেইখিনি বোৱাৰী এয়া বহি আছে, মাহ প্ৰসাদ লৈ আছে আৰু বিহু উপভোগ কৰি আছে। গতিকে এই বিহু সদায় জীৱিত হৈ থাকক, এই বিহু সদায় বালিচুকত উদযাপন হৈ থাকক। আৰু প্ৰভু ভগৱন্তই সকলোকে সাহস দিয়ক, যাতে আমি একেলগে একমুঠে আৰু সংহতি ৰক্ষা কৰি এই বিহুখন উদযাপন কৰিব পাৰোঁ। গতিকে ইয়াতকৈ আৰু সুখৰ কথা হ'ব নোৱাৰে। আমি ভৱিষ্যতে এই বিহু উদযাপন কৰি হৈ থাকিম। সকলোলৈ ধন্যবাদ থাকিল।